মৰিগাঁওবাসীৰ বাবে এটা সুখবৰ। মৰিগাঁও নগৰত মুকলি কৰা হ'ল দেশৰ জনতাক সকাহ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি যোজনাৰ অধীনৰ প্ৰধানমন্ত্ৰী জন ঔষধি এটা কেন্দ্ৰ। মৰিগাঁৱৰ সুসন্তান নজৰুল ইছলামৰ প্ৰচেষ্টাত মৰিগাঁও নগৰৰ মাজমজিয়াৰ চিভিল ৰোডৰ জ্ঞানদীপ কনিষ্ঠ মহাবিদ্যালয়ৰ পূবত বিভিন্ন ৰোগৰ উন্নত মানৰ ঔষধ সুলভ মূল্যত উপলব্ধ হ'ব এই প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰটোৰ জৰিয়তে। আৰু এই কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে মৰিগাঁও ৰাজহ চক্ৰ বিষয়া হৃদয় কুমাৰ দাসে। এই কেন্দ্ৰটোৰ স্বত্বাধিকাৰী নজৰুল ইছলামে জানিবলৈ দিয়া অনুসৰি সকলো ধৰণৰ ৰোগৰ বহু প্ৰতিষ্ঠিত দৰৱৰ প্ৰতিষ্ঠান, সকলো ধৰণৰ ৰোগৰ দৰৱ সুলভ মূল্যতে উপলব্ধ হ'ব এই প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰটোত। মৰিগাঁৱৰ মেইন ৰোড জ্ঞানদীপ কলেজৰ চিভিলত সোমোৱা ৰাস্তাটোৰ সো চাইডত ৰাস্তাৰ দক্ষিণত মোৰ ফাৰ্মাচীটো দিয়া হৈছে। ইয়াত বহুত কম দামত মানুহে ঔষধ পাব। যিটো মেডিচিন ধৰক বেলেগ ফাৰ্মাচীত ধৰক 100 টকা লাগে, সেইটো মেডিচিন 10-15 টকা দি ইয়াত পাব। আৰু জনঔষধি আঁচনিৰ জৰিয়তে এই ফাৰ্মাচীখন খোলা হৈছে। নমস্কাৰ, মই হাফিজুৰ ৰহমান, প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰৰ অনাৰ নগাঁও, চিলংগনি আৰু মৌখলি। আজি আপোনালোকক জনাব পাই অতি আনন্দিত হৈছোঁ যে আজি মৰিগাঁও জিলাৰ দ্বিতীয়খন জনঔষধি কেন্দ্ৰ মৰিগাঁও মেইন ৰোড হস্পিটেলৰ ওচৰতে আজি আমি আমাৰ মৰিগাঁৱৰ চাৰ্কুল অফিচাৰ ছাৰ আহি শুভ উদ্বোধনী কৰিছে। আৰু এইখনৰ অনাৰ হৈছে আমাৰ ইয়াৰে নজৰুল ইছলাম ছাৰ। তো মই মৰিগাঁওবাসী ৰাইজৰ কাৰণে এটি ভাল খবৰ মই জনাব খুজিছোঁ যে প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰ হৈছে যে প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ অধীনত চলা এখনি ঔষধ কেন্দ্ৰ, য'ত আপোনালোকে কোৱালিটি জেনেৰিক যিখিনি মেডিচিন আছে বজাৰ মূল্যৰ পৰা 90ৰ পৰা 50% ৰেহাই মূল্যত আপোনালোকে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব। আমি যি ধৰণৰ আমাৰ ডায়েবেটিছ, হাইপাৰটেনশ্যন, কাৰ্ডিঅ' প্ৰব্লেম বা আমাৰ গেষ্ট্ৰাইটিছৰ প্ৰব্লেম যিখিনি মেডিচিন আমি বাহিৰৰ পৰা ক্ৰয় কৰিছোঁ, সেইখিনি যিমান দাম আছে সেই মেডিচিনখিনিৰে ছেইম কম্পজিশ্যন যিখিনি ইয়াত 100 টকাৰ মেডিচিনটো আমি 20 টকা 25 টকাত আমি পাই যাব পাৰিম। তো সেইটো কাৰণে ইয়াৰ মৰিগাঁওবাসীৰ ৰাইজসকলক মই অনুৰোধ জনাম যে আপোনালোকে এবাৰ আহক, এই আজি শুভাৰম্ভণি হোৱা অনুষ্ঠানটি প্ৰধানমন্ত্ৰী জনঔষধি কেন্দ্ৰৰ এবাৰ ভিজিট কৰক আৰু আপোনালোকে ইয়াৰ পৰা নিজৰ প্ৰয়োজনীয় দৰৱখিনি ব্যৱহাৰ কৰক। পেণ্ট্ৰাপাজল গেষ্ট্ৰ ৰেজিষ্টেণ্ট ডম্পাৰডন ছাষ্টেইন ৰিলিজ এই মেডিচিনটো আমি ব্ৰেণ্ড নেম যেনেকৈ কিনো পেণ্টচিড দি আছে, পেন দি আছে, পেণ্টাফল দি আছে, পেণ্টলেপ দি আছে, বিভিন্ন ব্ৰেণ্ড নেমত বিভিন্ন কোম্পানীয়ে বনাইছে। সেইটো বজাৰত যদি আমি চাওঁ 90ৰ পৰা 150-200 টকালৈকে যায় আমাৰ ইয়াত। কিন্তু ছেইম মেডিচিনৰ ছেইম কম্পজিশ্যন যিখিনি ভাৰত চৰকাৰে আমাৰ জনঔষধি কেন্দ্ৰত গ্ৰনিছ ফাৰ্মাচিউটিকেলৰ নিচিনা কোম্পানী মেনুফেকচাৰিং কৰি দিছে, কিমান বেহতৰিন কোৱালিটি, আৰু এইটো অনলি 22 টকাতে আমাৰ ইয়াত পাব জনঔষধি কেন্দ্ৰত। আৰু পেৰাচিটামল এচিক্লোফেনিক 100 mg, পেৰাচিটামল 325 mg ইয়াত থাকে। আৰু এই মেডিচিনটো বাহিৰত হৈছে আপোনাৰ প্ৰায় 80 টকাৰ ওচৰা-ওচৰি, এই টেবলেটটো মাত্ৰ 10 টকা। জেৰডল পিৰ ছেইম কম্পজিশ্যন জেনেৰেলি আমি যিখিনি পেইন কিলাৰ হিচাপে ব্যৱহাৰ কৰোঁ, তো সেইটো মেডিচিন আমাৰ তাত মাত্ৰ 10 টকা। তো এনেকুৱা জ্ঞানদীপ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল 2023 বৰ্ষৰ নামভৰ্তি চলি আছে। ষষ্ঠ, সপ্তম আৰু নৱম শ্ৰেণীৰ নামভৰ্তিকৰণ চলি আছে। ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে শীঘ্ৰেই যোগাযোগ কৰক জ্ঞানদীপ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল মৰিগাঁৱৰ সৈতে। যোগাযোগ নম্বৰ 8638686507 অথবা 8638615929 আৰু 8822337913 নম্বৰত যোগাযোগ কৰিব পাৰে।